ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ ভিডিঅ' নতুনকৈ কোনোবা চাইছে ফ'ল' কৰিবলৈ নাপাহৰিব। ভাগৰি গৈছে দাদাই, পানী দিছোঁ এয়া জগত। মাটিমাহ সিঁচিম বুলি ভাবিছোঁ। আকৌ এফালে মিঠা আলু লগাম। 3টা বাজিব হৈ গ'ল। পিছবেলা ওজন এয়া চাইকেলেৰে গৈ আছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি পুৱাই পুৱাই এয়া বাৰীলৈ আহিলোঁ। অলপ মানে শাক পুলি দিছিলোঁ, কিমান ডাঙৰো হ'ল বুলি চাবলৈ বুলি আহিলোঁ। তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ। আৰু এয়া এইফালে চাওক, এয়া হৈছে আমাৰ লাই পুলি। দুপাত দুপাত হৈছে আৰু সৰু সৰুকৈ। যোৱাকালি ইয়াতে ধনিয়া দিছোঁ। ধনিয়াখিনি এতিয়ালৈকে ওলোৱা নাই আৰু এয়া ৰাতিপুৱাই ব্ৰইলাৰ গাহৰিক দানা পানী দি আৰু গোটেইবোৰ চাই মেলি গা পা ধুই আৰু গা ধোৱা কাপোৰখিনি মেলি লৈছোঁ। তাৰপিছত আৰু পোনে চিধা পাকঘৰতে সোমাব লাগিব। আৰু এয়া ৰাতিপুৱাৰ সাজ বনাবলৈ হৈ গ'ল। এফালে দাইল তিয়াই থৈছোঁ আৰু ইফালে ঢেকীয়া শাক বাচি আৰু বুটখিনিও তিয়াই থৈছিলোঁ। ঢেকীয়া শাক আৰু বুট ভাজি আৰু লগত দাইল। ইফালে অকণমান মিষ্টাৰক কেঁচা বুট দি বুলি ভাবিছোঁ খাবলৈ, ক'লা নিমখ দি। আৰু দাদাই কাম কৰি আছে, সেইকাৰণে পানী দিছোঁ এয়া জগত। আৰু ৰ'দটো যিহে খাওঁ খাওঁকৈ ওলাইছে নহয়, কি ক'ম আপোনালোকক, গম পাইছেনে। আৰু সেয়া আমাৰ কঠীয়াবাৰী, আপোনালোকক জনাইছিলোঁ কঠীয়াবাৰীত মানে আলু লগাম বুলি। তাকে এয়া ভেটি বনাইছে দাদাই। আৰু সেয়া পানী আনি দিলোঁ। বহুত গৰম দেখিছেনে, ভাগৰি গৈছে দাদাই কাম কৰি কৰি। আৰু এয়া এফালে ভেটি বনোৱা হৈ আছে, পূৰা চিধা চিধাকৈ বনাইছোঁ। আৰু সেইখিনি বনাই কমপ্লিট হ'লেহে ভাবিছোঁ এফালে মাটিমাহ দাইল দিম বুলি, মাটিমাহ সিঁচিম বুলি ভাবিছোঁ। আকৌ এফালে মিঠা আলু লগাম। আকৌ এইটো চাইডে মানে কবি, ফুলকবি, ওলকবি এইবিলাকে লগাম, ধনিয়া চনিয়া এইখিনি। আৰু গোটেইখিনি মাটি ট্ৰেক্টৰ দি হাল বোৱা হৈ গ'ল। এতিয়া সাৰ দিবলৈ বাকী আছে। আৰু 10টা বাজি গ'ল, তাকে ভাত খাওঁ বুলি ল'লোঁ। ইফালে মিষ্টাৰৰ প্লেট, ঢেকীয়া শাক, বুট, আকৌ পিঁয়াজ দিছোঁ। আৰু মাহী এজনীয়ে লোকেল কণী আনি দিছিলে, তাকে এটা বইল কৰি দিছোঁ। আৰু এইফালে দালি, আৰু এইখন হৈছে মোৰ প্লেট। এইফালে দাইল, শাক লৈছোঁ। ইফালে মই আচাৰ লৈছোঁ, মিষ্টাৰক দিয়া নাই। ইফালে কেঁচা জলকীয়া, ক'লা নিমখ, আৰু মই এটা কণী লৈ লৈছোঁ। তেতিয়া খাওঁ আৰু ভাতখিনি। আৰু এয়া খাই আছোঁ। গোল নেমু হ'লে বেছি ভাল লাগিলেহেঁতেন, কিন্তু গোল নেমুখিনি ছিঙিবলৈ যাবলৈ সময় হোৱা নাই। সেইটো কাৰণে এনেদৰে খাই দিছোঁ। আৰু তেন্তে ভাতখিনি খাই লওঁ। ভাত পানী খাই বৈ আৰু এয়া 11টা বাজিলে। এতিয়া বাগানলৈ ওলাই যাম ওজনলৈ বুলি। অকস্মাতে ফোন এটা আহিলে যে আলহী আহি আছোঁ বুলি। পটককৈ ভাবিলোঁ আমলেট এখনকৈ বনাই দিওঁ বুলি, কাৰণ আমাৰতো গাঁৱত ঘৰ আৰু পটককৈ মাছ মাংস পোৱাটো বহুত টান। আৰু মিষ্টাৰ ভাল থাকিলে গৈ পেলাই পটককৈ আনিলে, কিন্তু তেওঁ এতিয়া বেমাৰ হৈ আছে, সেইটো কাৰণে যাব নোৱাৰে। আৰু সেইভাৱে কণী আছিলে, কণীকে আমলেট বনাই দিছোঁ, দুখন। আৰু এয়া এখন হৈ গ'ল ৰেডি, আৰু এখন বনাই আছোঁ। আৰু আলহীক ভাত দি দিলোঁ। আৰু মিষ্টাৰে কৈছে মোৰ কাৰণে গ্ৰীণ টি বনাই দিয়া বুলি, তাকে গ্ৰীণ টি অলপ বনাই দিলোঁ। আৰু এয়া আলহী আহিছে তিনিচুকীয়াৰ পৰা আমাৰ। সিহঁতে সেয়া ফল আনি দিছে, আপেল, নাচপতি, আকৌ এইফালে ড্ৰাই কেক, এইখিনি আনি দিছে। আৰু আলহী খুৱাই বোৱাই আজৰি হৈ 3টা বাজিব হৈ গ'ল। পিছবেলাৰ ওজন এয়া চাইকেলেৰে গৈ আছোঁ। আৰু আজি আমাৰ মানে পাতচিঙা সোনকালে শেষ হৈছে, আৰু সেইটো কাৰণে গৈছোঁ চাইকেলত। আৰু গাইজ ভিডিঅ'টো এতিয়ালৈকে আপলোড কৰিবই লাগিছিলে, কিন্তু দেৰি হৈ গ'ল। আৰু দেৰি হোৱা এটাই কাৰণ, আজি আমাৰ ঘৰত আলহী আহিলে, আপোনালোকে দেখিলে। আৰু সেই আলহীৰ কাৰণে দুপৰীয়াটো যেনে তেনে খুৱাই দিলোঁ ভাত সাজ, কিন্তু এতিয়া গধূলি সাজত এয়া আজি এইটো দি কাটি আৰু আলহীক ভাত খুৱাম। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ' নতুনকৈ কোনোবা চাইছে ফ'ল' কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, বাই বাই।